নমস্কাৰ, এই মুহূৰ্তত আহি গৈছে ৰাজ্যখনৰ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত দিবলৈ লৈছে এটা বিগ ব্ৰেকিং নিউজ। শ্ৰীমন্ত শংকৰদেৱে কেতিয়াও ইণ্ডিয়া বুলি কোৱা নাছিল, ভাৰত বুলিহে কৈছিল। অসমীয়া মানুহে সেইবাবে ভাৰত বুলিয়েই ক'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ এনেদৰে মন্তব্য কৰিলে। পৰৱৰ্তী খবৰটি হৈছে, বহু বিবাহৰ কথা শুনি কাণত সোপা দিলে বদৰুদ্দিন আজমলে। মুছলমানে নহয়, হিন্দুৱেহে কৰিছে বহু বিবাহ। বদৰুদ্দিন আজমলে এইবাৰ এনেদৰে মন্তব্য কৰিলে। বহু বিবাহৰ কথা শুনি বদৰুদ্দিন আজমলে কাণত সোপা দিলে। পৰৱৰ্তী খবৰটি হৈছে, অমৃত বৃক্ষ আন্দোলনৰ বাবে সাজু হৈছে অসম চৰকাৰ। ৩ লাখ গছ পুলি বিতৰণেৰে হ'ব নতুন ৰেকৰ্ড। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে জনাই দিলে। পৰৱৰ্তী খবৰটি হৈছে, শিলহাকৰ উচ্ছেদৰ বিৰোধিতা কৰি মৰ লৰাই প্ৰতিবাদ কৰিছে। এয়া তেওঁৰ নিজৰ সিদ্ধান্ত। পুত্ৰ নচিকেতা সন্দৰ্ভত অখিল গগৈ এনেধৰণে ক'লে, শিলহাকৰ উচ্ছেদৰ বিৰোধিতা কৰি মৰ লৰাই প্ৰতিবাদ কৰিছে। এয়া তেওঁৰ নিজৰ সিদ্ধান্ত। পৰৱৰ্তী খবৰটি হৈছে, 5 দিনীয়া কাৰ্যসূচীৰে বিদেশ ভ্ৰমণলৈ ৰাহুল গান্ধী। 7 ছেপ্টেম্বৰত ইউৰোপীয় সাংসদৰ সৈতে বৈঠকত অংশ ল'ব। পেৰিছ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সৈতেও মত বিনিময় কৰিব এই যাত্ৰাত। পৰৱৰ্তী খবৰটি হৈছে, পলাশবাৰীত ধুমুহাৰ কাল ৰূপ। ছুইফ্ট ডিজিয়াৰ বাহনৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ। ভয়ংকৰ কাল ধুমুহাত উভালি পৰিল বৃহৎ বৃহৎ গছ।